নমস্কাৰ, মোৰ নাম ঋতুৰাজ বৰা। আজি এই ভিডিঅ'টোৰ যোগেদি মই দেখুৱাব খুজিছোঁ সকলো অংগনবাড়ী বাইদেউসকলক কেনেদৰে আমি শিশুসকলৰ বৃদ্ধি নিৰীক্ষণ কৰি তেখেতলোকৰ তথ্যসমূহ কিদৰে আমি পোষণ ট্ৰেকাৰত অন্তৰ্ভুক্ত কৰিব পাৰিম সেই বিষয়ে আজি এই ভিডিঅ'টোৰ যোগেদি দেখুৱাম। প্ৰথমতে আমি চাওঁ আহক কেনেদৰে আমি হাইট আৰু ৱেট কি পদ্ধতিৰ দ্বাৰা আমি ল'ব লাগে। প্ৰথমতে চাওঁ আহক চাইল্ড ৱেটিং স্কেল। চাইল্ড ৱেটিং স্কেলত এনেদৰে আপোনালোকে শিশুটি এই বেগটোত সকলোৱে দেখা পাইছে, বেগটোত এনেদৰে শিশুটি লৈ আপোনালোকে স্প্ৰিং স্কেলত আপোনালোকে শিশুটি এনেদৰে লগাই আপোনালোকে শিশুটি ৱেট ল'ব পাৰিব। ৱেট লওঁতে আপোনাৰ শিশুটি ধৰি নাথাকিব, ধৰি থাকিলে আপোনালোকে সঠিক ৱেটটো আপোনালোকে নেপাব। তাৰপিছত ইনফেন্ট্ৰমিটাৰত সকলোৱে ইয়াত শিশুটি এনেদৰে শুৱাই ল'ব। শুৱাই লোৱাৰ পিছত শিশুটি আপোনালোকে ইয়াত কাৰ্চিন কেইটা দেখা পাইছে সকলোৱে, এনেদৰে আপোনালোকে ফ'ল' কৰিব। তাৰপিছত আপোনাৰ মূৰটো ওপৰলৈ মূৰ কৰি যেতিয়া 90 ডিগ্ৰী হ'ব, 90 ডিগ্ৰী হ'ব লাগিব আৰু ভৰিটো এনেকৈ চিধা হৈ থাকিব লাগিব, এনেদৰে আপোনালোকে হাইটটো ল'ব পাৰিব শিশুসকলৰ। তাৰপিছত চাওঁ ষ্টেডিঅমিটাৰত আমি কেনেদৰে আপোনাৰ হাইটটো ল'ব লাগে। ষ্টেডিঅমিটাৰত হাইটটো লওঁতে এনেদৰে ফ'ল' কৰিব, ষ্টেপকেইটা সকলোৱে চাই ল'ব, ইয়াত ষ্টেপকেইটা ফ'ল' কৰিব। তাৰপিছত আপোনালোকৰ শিশুটিৰ মূৰটো এনেদৰে থাকিব। তাৰপিছত আপোনালোকৰ চকুটো চিধা চাই থাকিবলৈ দিব শিশুটি, আৰু বডি পাৰ্টখিনি ইয়াত যিদৰে কাৰ্চিনে সকলোৱে দেখা পাইছে ষ্টিকডালত এনেকে লাগি থাকিব লাগিব। মানে এই সকলোৱে দেখা পাইছে এয়া সূতা এডাল, এই সূতাডালৰ দৰে আপোনাৰ শিশুটিও চিধা হৈ থাকিব লাগিব। এনেদৰে ল'লে আপোনালোকে সঠিক হাইটটো পাব। এনেদৰে ল'লে আপোনালোকে সঠিক হাইটটো নাপাব, এইটো ৰং হয়। এইটো হৈছে আপোনাৰ মাদাৰ এণ্ড চাইল্ড ৱেটিং স্কেল। মাদাৰ এণ্ড চাইল্ড ৱেটিং স্কেলত আপোনালোকে শিশুটি আৰু মাকৰ আপোনালোকে ৱেট ল'ব পাৰিব। লৈ পিনে ইয়াত ৰেট সকলোৱে দেখিছে, ৰেটটো এবাৰ ক্লিক কৰিলে অন হ'ব। অন হোৱাৰ পিছত আপোনালোকে শিশুটি ওজন ল'ব পাৰিব। কেতিয়াবা আপোনাৰ শিশুটি ইয়াত ওজন ল'বলৈ অসুবিধা হয়, তেতিয়া মাতৃগৰাকীক এই ৱেট মেচিনটোত এবাৰ উঠাই লৈ আপোনালোকে ইয়াত গ্ৰীণ কালাৰ বুটাম এটা সকলোৱে দেখা পাইছে, গ্ৰীণ কালাৰ বুটামটো এবাৰ ক্লিক কৰিব। তেতিয়া মাতৃগৰাকীৰ যিটো ৱেট থাকিব, ৱেটটো ইয়াত 0 হৈ যাব। তাৰপিছত শিশুটি এনেকে কোলাত লৈ আপোনালোকে শিশুটিৰ ৱেটটো আপোনালোকে গম পাব। এনেদৰে আপোনালোকে হাইট আৰু ৱেট ল'ব পাৰিব। এতিয়া ধৰি লওক আমি এটা শিশুৰ আমি হাইট আৰু ৱেট আজি ল'লো। লোৱাৰ পিছত আমি তেখেতলোকৰ পোষণ ট্ৰেকাৰত কিদৰে অন্তৰ্ভুক্ত কৰিব, এন্ট্ৰি কৰিব লাগিব, সেই বিষয়ে মই আজি এতিয়া দেখুৱাব খুজিছো। প্ৰথমতে আপোনালোকে ইয়াত মোবাইল নাম্বাৰ, ইয়াত এমপিনটো দিব, তাৰপিছত ইয়াত লগ ইনত এবাৰ ক্লিক কৰিব। তাৰপিছত আজি আমাৰ চিলড্ৰেনৰ 0 to 6 মান্থৰ শিশু এজনৰ আমাৰ হাইট আৰু ৱেট লোৱা হৈছিলে। তেতিয়া আমি ইয়াত এবাৰ ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত ইয়াত নয়ন ভূঞা আমি হাইট আৰু ৱেট লোৱা হ'ল। নয়ন ভূঞাৰ হাইট আৰু ৱেট ইয়াত আমি আজি এন্ট্ৰি কৰিম। ইয়াত আপোনাৰ সকলোৱে 3টা ফুট এবাৰ দেখা পাইছে, 3টা ডটত এবাৰ ক্লিক কৰিব। তাৰপিছত আপোনালোকে গ্ৰোথ মনিটৰিঙত এবাৰ ক্লিক কৰিব। গ্ৰোথ মনিটৰিঙত ক্লিক কৰাৰ পিছত সকলোৱে ইয়াত আজি আমাৰ হাইটটো আমাৰ চেণ্টিমিটাৰত লোৱা হৈছিলে, সেইকাৰণে চেণ্টিমিটাৰত এবাৰ ক্লিক কৰিব। তাৰপিছত হাইটটো 48.5 আমি পালো, তাৰপিছত ৱেটটো পালো 3.6, 3 কেজি 600 গ্ৰাম। পোৱাৰ পিছত আমি ইয়াত এবাৰ চাবমিটত এবাৰ ক্লিক কৰিম। চাবমিটত ক্লিক কৰাৰ পিছত ৰেকৰ্ড ক্ৰিয়েটেড ছাকচেছফুলি বুলি আমাৰ এনেকে শ্ব' কৰিব সকলোৱে। তাৰপিছত এই শিশুটি আপোনাৰ এতিয়া নৰ্মেল আছে। আমি ইয়াত চাই গম পালো, কেনেদৰে গম পালো চাওক, ইয়াত এইটো ৰাউণ্ডত আপোনাৰ গ্ৰীণ আছে, গ্ৰীণ মানে আমাৰ নৰ্মেল। যেতিয়া ৱেল থাকিব তেতিয়া আমাৰ সেইটো মেম হ'ব। যেতিয়া এইটো এনেকে ইয়াৰ ৰেট হ'ব তেতিয়া আমাৰ চেম হ'ব।
এতিয়া ইয়াৰ হেল্থ ষ্টেটাছটো এই নয়ন ভূঞা শিশুজনৰ হেল্থ ষ্টেটাছটো জানিবৰ কাৰণে আমি ইয়াত এবাৰ ক্লিক কৰোঁ ক্লিক কৰাৰ পিছত তেখেতৰ এতিয়া হেল্থ ষ্টেটাছ নৰ্মেল আছে তেখেতৰ জন্ম সময়ত হাইট আছিলে 48 সেন্টিমিটাৰ তাৰপিছত তেখেতৰ ওয়েট হ'ল 3.26 কেজি আজি আমি তেখেতৰ আপডেট কৰিছো কিমান তাৰিখ 8/8/2021 কিমান টাইমত টাইমটো সকলোৱে ইয়াত দেখা পাইছে এনেদৰে আপোনালোকৰ শ্ব' কৰিব এনেদৰে সকলোৱে হাইট আৰু ওয়েট লৈ পোষণ ট্ৰেকাৰত আপোনালোকে এন্ট্ৰি কৰিব পাৰিব সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো